মৰিয়াবাৰীত সোপা ধৰাৰ নামত আতংক। মৰিগাঁৱৰ গৰখুটিত সোপা ধৰাৰ নামত মানসিক ভাৰসাম্যহীন ব্যক্তিক আক্ৰমণ। মৰিগাঁও জিলাৰ গৰখুটিত সোপা ধৰাৰ নামত এজন লোকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। লোকজনৰ ঘৰ মৰিয়াবাৰীৰ নিমতলা বুলি জানিব পৰা গৈছে। ইতিমধ্যে মৰিয়াবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। পুনৰ জনাইছো, মৰিয়াবাৰীত সোপা ধৰাৰ নামত আতংক। মৰিগাঁৱৰ গৰখুটিত সোপা ধৰাৰ নামত মানসিক ভাৰসাম্যহীন ব্যক্তিক আক্ৰমণ। মৰিগাঁও জিলাৰ গৰখুটিত সোপা ধৰাৰ নামত এজন লোকক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। লোকজনৰ ঘৰ মৰিয়াবাৰীৰ নিমতলা বুলি জানিব পৰা গৈছে। ইতিমধ্যে মৰিয়াবাৰী আৰক্ষী থানাৰ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 16 নৰ্থ ইষ্ট। আজি 4-5 দিন মানে এই টাটাটো নামত ভৈৰৱান চাৰিআলি সোপা ধৰা বুলি এনেকুৱা কৰি ইয়াত মাৰিছে আহিছে। সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো। এতিয়া আমি পাৰিলোঁ তেজ ওলাই আছে। মানে সোপা ধৰাৰ সন্দেহত আক্ৰমণ কৰিছে। সোপা ধৰাৰ সন্দেহত আক্ৰমণ কৰিছে। আমি আইতে আইতে বড় হয় না আমি আওয়ার পরে আর